তো এইটো হৈছে আমাৰ ৰুমটো আৰু আজি ইয়াত আমাৰ শেষৰটো পৰীক্ষণ বেংকিতে বহি 7 দিন পৰীক্ষা যেতিয়া মানে এখন বাছত বহিছোঁ আৰু বাছখনত মানে একদম ধূলা উৰি আছে চাই লওঁ এইফালে বাছখনৰ পিছফালৰ বাছখনেই নাই তো এতিয়া এইফালে আহি গ'লোঁ চুলি কাটিবৰ কাৰণে যাই আছোঁ হাজোৰ ফালে আৰু পিছফালে আছে অভি তো হেই গাইজ ৱেলকাম টু সুমন ব্লগ চ' এইফালে ৰাতিপুৱা আহি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু এইকেইদিন যিটো মোৰ এক্সাম চলি আছিল আৰু আজি শেষৰটো এক্সাম আছে মানে আজি মোৰ এক্সাম শেষ হ'ব চ' ভাবিছোঁ কি আপোনালোকক দেখাওঁ যে কি কি কৰোঁ পৰীক্ষা শেষ হোৱাৰ পিছত তো ভিডিঅ'টো শেষলৈ চাই থাকক এইবোৰ এক্সাম দিব যোৱালৈকে আমাৰ টাইম আছে বহুত পৰীক্ষা আছে আমাৰ 1 বজাৰ পৰা আৰু এইফালে পঢ়িব অলকে প্ৰায় 9টাই হৈছিল এতিয়া আমাৰ পঢ়ি লগ পাইছোঁ ডাইৰেক্ট এক্সাম দিব যোৱা টাইম A few moments later. এতিয়া হৈ গ'ল ৰেডি পৰীক্ষা দিব যাব পৰা নাই পৰীক্ষা বা কেনেকুৱা হ'ব শেষৰটো পৰীক্ষা যদি আমি পঢ়িছোঁ কেনেকুৱা পৰীক্ষা দি আছিল গম পাওঁ তো যাওঁ এতিয়া পৰীক্ষা দিবৰ কাৰণে এতিয়া মানে বাইকখন লৈ যাম হাজোলৈকে তো হাজোত বাইকখনটো তাৰ পৰা বেলেগ গাড়ীত যাম তো এতিয়া আহি গ'লোঁ পৰীক্ষা দিব যাবৰ কাৰণে এইফালে নাৱৰূপ দিলোঁ গাড়ী চলাব তো এতিয়া এইফালে আহি গ'লোঁ হাজো আৰু এতিয়া ৰখিছোঁ গাড়ীৰ কাৰণে বাইকখন মানে আগত থৈ দিছোঁ চ' এতিয়া ইয়াৰ পৰা মানে গাড়ীত যাম চ' এতিয়া কিছু সময় ৰখি গাড়ী এখন পালোঁ চ' এতিয়া আহি পালোঁ স্কুল ইয়াতে বেগ চেক থৈ দিলোঁ তো এইটো হৈছে আমাৰ ৰুমটো আৰু আজি ইয়াত আমাৰ শেষৰটো পৰীক্ষা এইখন বেংকিতে বহি 7 দিন পৰীক্ষা দিলোঁ আৰু আজি একদম শেষৰটো পৰীক্ষা আৰু ইয়াত চাগে যি কিবা খানা চানা হ'ব মানে ইয়াত খানাৰ কাৰণে যোগাৰ কৰি আছে 2,000 years later. তো গাইজ এতিয়া হৈ গ'ল পৰীক্ষা শেষ পৰীক্ষা দি এতিয়া স্কুলৰ পৰা ওলাই আহিলোঁ তো গাইজ এতিয়া মানে এখন বাছত বহিছোঁ আৰু বাছখনত মানে একদম ধূলা উৰি আছে চ' কাৰণটো এতিয়া গম পালোঁ বাছখনৰ পিছফালে বাছখনেই নাই চাই লওঁ এইফালে বাছখনৰ পিছফালৰ বাছখনেই নাই ধূলা তো এতিয়া কিবাকে গাড়ীৰ পৰা নামি আহিলোঁ মানে গাড়ীখন ইমানে ধূলা মানে কি ক'ম আৰু কাপোৰ চাপোৰ একদম পুৰা ধূলা আহিছে আৰু তো এতিয়া ঘৰত আহি মানে এনেই আছিলোঁ চ' এতিয়া পাৰ্চেল আহিছে বোলে মানে আমাৰ নতুন ঘৰটোৰ কাৰণে ফেন এখন অৰ্ডাৰ দিছিলোঁ চ' আহিছে লৈ আছোঁ The next day. নেক্সট ডে চ' মানে যোৱাকালি মোৰ গাটো বেয়া আছিল ভালদৰে ভিডিঅ' বনোৱা নহ'ল চ' আজি এতিয়া যাওঁ চুলি কাটিবৰ কাৰণে তো এতিয়া এইফালে আহি গ'লোঁ চুলি কাটিবৰ কাৰণে যাই আছোঁ হাজোৰ ফালে আৰু পিছফালে আছে অভি চ' এইফালে আহি পালোঁ চেলুন আৰু আহি আগতে ময়ে বহি গ'লোঁ চুলি কাটিবৰ কাৰণে A few moments later. চ' এইফালে চুলি তুলি কটা হৈ গ'ল এতিয়া মোৰ ভাবিছোঁ এদি কাটি আছে চ' তালৈ যাওঁ আৰু তো এতিয়া ঘৰতে বঢ়িয়াকৈ গা পা ধুই ল'লোঁ আৰু আজিৰ ভক্তি মতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই কেনেকৈ কমেণ্ট নিশ্চয় জনাব আৰু লগতে নতুন ভিডিঅ' চাই দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব